উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ আহি গ'ল ডাঙৰ খবৰ। বহু অপেক্ষাৰ অন্তত ঘোষণা হ'বলৈ গৈ আছে উচ্চতৰ মাধ্যমিকৰ ফলাফল। সম্পূৰ্ণ হৈছে ৰিজাল্টৰ সকলো প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ আহি গ'ল ডাঙৰ খবৰ। অহা কাইলৈ 30 এপ্ৰিল তাৰিখে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰীক্ষাৰ ৰিজাল্ট অহা কাইলৈ ঘোষণা। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে ঘোষণা কৰিছে টুইটযোগে কি কৈছে আহকচোন চাওঁ। মই জনাবলৈ পাই সুখী হৈছোঁ যে কলা বিজ্ঞান বাণিজ্য আৰু ভোকেশ্যনেল শাখাত উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহা কাইলৈ 30/4/2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক শিক্ষাত অৱতীৰ্ণ হৈছে। লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী যোগে কেইবাটাও ৱেবছাইট প্ৰকাশ কৰিছে। এইকেইটা ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। স্ক্ৰীনত দেখুৱাই দিছোঁ ৱেবছাইটসমূহ। এইকেইটা ৱেবছাইটত আপোনালোকে ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ টাইপ কৰি আপোনালোকে এইকেইটা ৱেবছাইটত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। চাই থাকিব DG নিউজ আছাম।